ক্লাছ 10 অনুশীলনী 3.9 আমি 1 নম্বৰ প্ৰশ্নটো অলৰেডি কৰি গৈছোঁ এতিয়া আমি চাম 2 নম্বৰ প্ৰশ্ন এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে ৩৯০০ টকা পিছত তেওঁ ১৩০০ টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে জ্যামিতিকভাৱে মানে কি বীজীয় আৰু লৈখিক মানে কি জ্যামিতিকভাৱে আমাক গ্ৰাফ সহায়ত এইটো ষ্টাইলত এই যেনেকৈ বনাইছে আমাক এইটো ষ্টাইলৰ গ্ৰাফ সহায়ত দেখাব কৈছে তো ক্ৰিকেট দলৰ এটা কোচ এজন আছে কোচজনে কি কৰিলে প্ৰথমতে 3খন বেট আৰু 6টা বল কিনিছিলে 3900ত আকৌ সেই কোচজনে নেক্সটত ১৩০০ টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে চ' আমি প্ৰথমতে উলিয়াই ল'ম 3খন বেট আৰু 6টা বল তাৰপিছত উলিয়াম এখন বেট আৰু 3টা বল তাৰ আগতে আমি কি উলিয়াব লাগিব এখন বেট আৰু এটা বলৰ মানটো ধৰিব লাগিব চ' আগবাঢ়ো এতিয়া Question number 2 Exercise 3.1 ঠিক আছে সলিউশন কি দিয়েছিল আমাক এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকা সো আমি প্ৰথমতে কি উলিয়াই ল'ম 3খন আৰু 6টা বল কিনাৰ আগতে আমি উলিয়াই ল'ম ধৰা হ'ল এখন বেটৰ দাম ধৰা হ'ল এফৰ বেটৰ দাম কিমান x এটা বলৰ দাম y তাৰপিছত প্ৰশ্নমতে আমাক কি কৈছিলে প্ৰশ্নমতে কৈছিলে তিনিখন বেট আৰু 6টা বল কিমান টকাত 3খন বেট 3 বেট মান কি দিছিলে আমি x প্লাস 6টা বল 6y কিমান টকাত 3900 ঠিক আছে 3x ইকুৱেল 3900 6y to এফটো লৈ যাম মাইনাস 6y এতিয়া 3 to x লগত ইনটু কি হৈ আছে ইনটু হৈ আছে এফলে লিখিব ডিভাইড হৈ যাব x ইকুৱেল 3900 মাইনাস 6y ডিভাইড 3 তিনিৰে ডিভাইড গৈছে নাই তিনিৰে কিবা যাব 1300 এক কিমান যাব 2 যাব সো এক কি বলো আমি এতিয়া x equal 1300 minus twice y পাই গলো এটো সমীকৰণ আমি নাম দিম 1 আকৌ আসলে নহয় 1300 টকা কিবাৰ কিনিছিলে 1300 টকা কি কিনিছিল আকৌ প্ৰশ্ন মতে এখন বেট আৰু 3টা বল কিমান টকাত এখন বেট প্লাস 3y বল কিমান টকাত 1300 টকাত সো x ইকুৱেল 1300 প্লাস আছে মাইনাস 3y এটুক নাম দিম আমি সমীকৰণ 2 এটা পাইছো কি আছিল x ইকুৱেল
1300 minus 3y আৰু এটা আছিলে কি x equal 1300 minus 2y 2y আছিলে তলৰ কিমান আছিলে 3y হৈ গ'ল এইটোক আমি আগৰ অংকটো যেনেকৈ গ্ৰাফ বনাই মানে কি বক্স বনাই পিনে x আৰু y মান উলিয়াইছিলোঁ ঠিক তেনেকৈ উলিয়াম এইটো ঠিক আছে চ' প্ৰথমটো আছিলে x is equal 1300 minus 2y আৰু এইটো হৈ গ'ল আমাৰ x ৰ মান আৰু আমি y মান লাগে ন দিয়া চ' আমি আগৰ অংকত যেনেকৈ কৈছিলোঁ y মানটো নিজে ধৰি লওঁ চ' y মানটো যদি আমি ইয়াত 600 ধৰোঁ ইয়াত 600 ধৰিছোঁ কেলে কাৰণ কেলে আমাৰ x ৰ মান যেতিয়া উলিয়াওঁ ইয়াত আমাৰ সংখ্যাটো ডাঙৰ আছে ইয়াত যদি ডাঙৰ সংখ্যা আছে আমি যদি ইয়াত ডাঙৰ সংখ্যা দিওঁ তেতিয়া ইয়াত ওচৰা ওচৰিকৈ থাকিব চ' সেইকাৰণে ইয়াত ডাঙৰ সংখ্যা দিছোঁ যাতে আমাৰ গ্ৰাফ বনাবলৈ পিছত সহজ হয় যদি আমি ইয়াত যদি 1300 আছে 1300 লগত যদি আমি ইয়াত 1300 আছে আজি মাইনাছ যদি 2 বা ইয়াত 6 দি দিওঁ 6 আমি 1300টো 6ৰ পৰা 1300 গুচি গ'ল কিমান হ'ব 1294 থাকিব 1294 আমি গ্ৰাফ বনাবলৈ এনেকৈ গ্ৰাফটো বনাবলৈ বহুত কষ্ট বনাই আমাৰ চ' এইফালে থাকিব y এইফালে থাকিব y এইফালে থাকিব y ডেছ এইফালে থাকিব x এইফালে x ডেছ চ' 1300 আমি 1200 এইফালে কিমান 1200 হিচাপ কৰিম চ' আমি তাতকৈ ইয়াত যদি x ৰ y মানটো যদি আমি সৰহকৈ ধৰি লওঁ চ' ইয়াত ওচৰা ওচৰি ওলাব চ' আমি যদি ইয়াত y মানটো যদি 600 ধৰোঁ ইয়াত কিমান হ'ব x ইকুৱেল 1300 minus 2y 1300 আছে minus 2y মান কিমান দিছোঁ আমি into 600 চ' 1300 minus 2 ছগুণ 1200 থাকিব কিমান 100 বুজিলা x ৰ মান আমি 100 পালোঁ নেক্সটটো ধৰিছোঁ কিমান ধৰিম এতিয়া নেক্সটটো 300 ধৰিছোঁ 300 কিমান হ'ব ইয়াত 300 দি দিয়া 600 জেগাত 600 ঠাইত 3 দি দিয়ে 2 3 গুণ 6 ইয়াত হ'ব 600 হৈ গ'ল 1300 পৰা 600 থাকিলে কিমান 700 চ' আমি কিমান পালোঁ x ৰ মান 700 চ' নেক্সট আৰু 2 নম্বৰটো কি আছিলে আমাৰ 2 নম্বৰটো আছিলে চাগে x equal 1300 minus 3y ঠিক আছে বক্সটো বনাই লৈছোঁ x equal 13 minus 3y y আমি সেম এনেকৈ কৰিম y মান দিছোঁ আমি y মান কিমান দিছোঁ 400 দিছোঁ কিমান হ'ব তেতিয়া এফালে আছে 1300 এফালে আছে minus 3y y মান কিমান আছে 400 3 4 গুণ 12 1200 হৈ গ'ল 1200 লগত 1300 মাইনাছ কৰিলে কিমান হ'ব 100 ঠিক আছে নেক্সট কিমান দিম নেক্সট 100 দিছোঁ 100 দিলে কিমান হ'ব 3 1 গুণ 3 চ' 300 1300 পৰা 300 গুচি গ'লে 1000 ঠিক আছে পাই গ'লো আমি মান x মান y মান চ' এতিয়া আমি গ্ৰাফটো বনাই চাম মোৰ গ্ৰাফটো ৰেডি হৈ গৈছে বনাই থৈ দিছোঁ এতিয়া মই এফালে দিছোঁ x ড্ৰেছ y ড্ৰেছ y চ' আমি এতিয়া সমীকৰণ নম্বৰ 1টো কৰিম 1টোত আমাক প্ৰথমটো পাইছিলোঁ x মান পাইছিলোঁ আমি 100 কি আছিলে এইটো আছিলে ন এইটো আছিলে আমি পাইছিলোঁ x ইকুৱেল 100 y ইকুৱেল 600 নেক্সট পাইছিলোঁ কি 700 300 এই পাইছিলোঁ ন চাব এতিয়া x মান 100 ন চ' আমি কি কৰিব লাগিব ইয়াৰ পৰালৈকে আমি এতিয়া 100 যদি মই ইয়াত ধৰোঁ এইটো 100 হৈ গ'ল তাৰপিছত y কিমান আছিলে 600 চ' 600 টো y ওপৰলৈ গুচি যাব 1 2 3 4 5 6 ইয়াত 600 হৈ গ'ল 600 ৰ পৰা 1 একক লৈ ইয়াত আমি দশমিক বিন্দু দিম ন নেক্সট কিমান আছে আকৌ
এক্সৰ কিমান আছে 700 এক্স টু 700 কোনফালে যাব এফালে যাব 100 200 300 400 500 600 700 ইয়াত আহিলে 700 পোনে পোনে গুচি যাব দিয়া কিমান আছে y মানটো কিমান আছে 300 তো 300 গুচি যাব 300 হলে কিমান আছে 100 200 300 ইয়াত আহিলে 300 এই স্ট্রেট কি গুচি যাব এফালে সো আমি কি পালো এটা পাইছো 100 and 600 আৰু এটা দিছিলে 700 300 আমি দুটা পালো এতিয়া আমি কি কৰিম এই দুটা বিন্দু একলগ কৰি দিম ঠিক আছে একলগ কৰি অংকন কৰিম আমি চাব ঠিক আছে কৰি দিলো আচ্ছা নেক্সট বিন্দু টু কি আছিল আমাৰ নেক্সট বিন্দু কিটা আছিল এইটা না 2 নম্বৰ সমীকৰণটো এইটো সমীকৰণ নাম লিখি দিছো বাৰু x equal 1300 minus 2y আছিল ঠিক আছে তাৰ পিছত নেক্সট টু কেন কিমান আছিল x equal 100 মানে এইটো তাৰ পিছত y কিমান আছিল 400 কিমান যাব ওপৰফালে গুচি যাব y 4 1 2 3 4 ইয়াত গুচি গল ইয়াৰ পৰা ষ্টেট 100 মান কিমান আহিব ইয়াত আহি যাব আউটা কি আছিল 1000 100 100 মান কিমান আছিল 1000 কৰি চাও 1 100 200 300 400 500 600 700 800 900 1000 মানে 1000 ইয়াত আহি গল y মান কিমান আছে 100 হলে এই ওপৰত 11 যাব Yes, I got it. আমি এটা কাম কৰিব পাৰো ন এই বক্সটোক আমি এ বিন্দু এই গ্ৰাফটোক বি বুলি ধৰিব পাৰো ন তাৰ পিছত এই 2 নম্বৰটো ইয়াত সি বুলি ধৰিব পাৰো এটো ডি বুলি ধৰিব পাৰো ন সো যে আমি এই বিন্দু কিটা একলগ কৰি দিম অংকন কৰি দিম এতিয়া আমি দুটা নে গুচি যাব ঠিক আছে কথাপাতি কৰিছে এই সমীকৰণ কি কি আছিল আমাৰ 13 minus 3y ঠিক আছে ইয়াৰ অংকন প্ৰণালীটো এবাৰ কৈ দিছো কেনে কেনে কৰিলো প্ৰথমতে আমি কি কৰিলো x x dash আৰু y y dash এডাল ফল অংকন কৰিলো ন তাৰপিছত কি কৰিলো আমি এই মান কিটা a b c d বুলি অংকন কৰিছিল ন আমি ইয়াত নাম নাই ইয়াত মই দিছো কি প্ৰথমতে আমি কি কৰিলো এটো ঘৰ কৰিছিল সমীকৰণ আমি 1 টো কৰিছিল ন এটো আছিল প্ৰথম ৰেখাল আছিল এডাল আমি এক কৰিছিল সমীকৰণ 1 টো এই সমীকৰণত আমি কি আছিল a আৰু b আছিল তো এডাল আছিল a আৰু এটো b তো আমি কি কৰিছিল প্ৰথমতে x সমান কিমান লৈছিল 100 ইয়াত লৈছিল 100 ৰ পৰা আমি b কিমান ললো মানে কি y ৰ মান কিমান লৈছিল আমি 600 তো 600 এফালে গলো তো আমি 600 এটা পালো গৈ এৰ মান কি হ'ব দিয়া আমি প্ৰথম ঘৰটো আমাৰ এটো আছিল তো এটো আমি কি নাম দিছিল a বুলি দিছিল এটো হয় এটো a তো আমি দিম এতিয়া a বুলি দিলো তো নেক্সট কি আছিল নেক্সট আছিল b নম্বৰ খাৰিটো এটো আছিল x ৰ মান কিমান আছিল 700 আৰু y ৰ মান 300 so x ৰ মান কিমান আছিল 700 1 2 3 4 5 6 7 700 আছিল x ৰ মান y ৰ মান কিমান আছিল 300 so এফালে পৰা 300 গুচি যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ এটো 1 2 3 হয় 3 ঘৰ আহি গল এটো মান ইয়াত ফুট দি দিলো আমি বিন্দু অংকন কৰিলো এটো মান কি আছিল আমি কিমান ধৰিছিল b বুলি ধৰিছিল ন so ইয়াত দিলো আমি b তাৰ পিছত নেক্সট কি আহিলে আমি a আৰু b ফৰ ৰেখা অংকন কৰিলো ঠিক আছে তাৰ পিছত 2 নম্বৰ সমীকৰণ আহিলে 2 নম্বৰ সমীকৰণ কি আছিল x = 1300 - 3y সো ইয়াত আমি অংকন কি কৰিছিলো c আৰু d চিট কি আছিল চিট x ৰ মান আৰু y মান কি আছিল x ৰ মান আছিল 100 y মান আছিল 400 সো x ৰ মান কিমান আছিল আমি 100
তাৰপিছত y মান কিমান হৈছিল x ৰ মানটো এফালে এটো x আছিল ন এফালে প্লাস x বুলি যাব মাইনাস x বুলি যাব সো প্লাস x কিমান আছিল 100 ইয়াত ললো তাৰপিছত y মান কিমান আছিল 400 সো 400 কি এঘৰ যাব 4 ঘৰ এঘৰ দুঘৰ তিনি ঘৰ 4 ঘৰ 4 ঘৰ এটা হি গল এটা আমি কি নাম দিম দিয়া c ঠিক আছে নেক্সট কি আছিল আমাৰ দিহাইটো x মান কিমান আছিল 1000 and y মান 100 সো আমি x মান প্লাস আছে ন প্লাস 1000 আছে সো প্লাস হলে গুছি যাব 1 2 3 4 5 6 7 8 9 10 10 এৰে হি গল তাৰপিছত y মান কিমান আছিল 100 100 মানে এঘৰ ইয়াত দি দিলো এটো নাম দিলো আমি কি d আমি লাষ্টত কি কৰিলো c আৰু d বিন্দু কটাকটি কৰি এডাল অঙ্কন কৰি দিলো তো আমাৰ এটা গুটি সম্পূৰ্ণ অঙ্কন হৈ গল ইয়াত তোমালোকৰ বস্তু থাকি গৈছে ন অঙ্কন প্ৰণালী তোমালোকে যে এটো ইয়ালগে 100 ধৰিছে ইয়ালগে 200 ধৰিছে আৰু 300 ধৰিছে ঠিক তেনেকৈ ইয়ালগে 100 200 300 400 500 এনেকৈ ধৰিছে এইটো তোমালোকে ইয়াত বুজাই পিনে লিখাই দিব লাগিব কি কেনে লিখিব লাগিব স্কেল লিখিব লাগিব মানে স্কেল তোমালোকে স্কেল স্কেল পান ন এই স্কেল কেনেকৈ ধৰিছে তোমালোকে লিখিব লাগিব আমি কেনেকৈ ধৰিছিলো x o x ডেশ আৰু y o y ডেশ ঐক্যৰ বাবে সৰু বৰ্গৰ বাহু ইকুৱেল কেন হৈছিল একক ঠিক আছে আমি চোৱা x o x ডেশ আৰু y o y ডেশ ঐক্যৰ বাবে সৰু বৰ্গৰ এক বাহু ইকুৱেল একক আমি এক বাহু নাই দিয়া আমি এটো এক বাহু হৈ গল এটো 2 3 4 5 5 বাহু হল 5 বাহু ইকুৱেল আমি কেন যে একক সো ইয়াত আমি 5 বাহু ইকুৱেল একক ঠিক আছে আমি কেটাত বাহু ধৰিছো 5টা ধৰিছো ন 5টা বাহু সমান কিমান ধৰিছে একক সো এনেকৈ লিখিব লাগিব x o x ডেশ আৰু y o y ডেশ ঐক্যৰ বাবে সৰু বৰ্গৰ 5 বাহু ইকুৱেল একক ধৰিছো আমি এটো একক এটো 200 300 ঠিক আছে এমন আছে তোমালোকৰ নম্বৰটো 2 নম্বৰ কোৱেশ্চন নম্বৰ 2 সমাধান মানে আছে